নমস্কাৰ বন্ধুসকল, বাসুদেৱ আপোনালোকক স্বাগত। বন্ধুসকল, আজিৰ বিষয়টো হৈছে ষ্টাডি টেবুল। হয় বন্ধুসকল, পঢ়া টেবুল। আমাৰ পঢ়া টেবুলখন ক'ত হ'ব লাগে, তো এইখিনিতে বহুতৰ মানুহৰ ভুল ধাৰণা এটা থাকে। তো গতিকে মই পঢ়া টেবুলখন কোনটো দিশত থাকিব লাগে, কোনফালে মুখ কৰি পঢ়িব লাগে, আৰু গোটেই ষ্টাডি ৰুমটো কোনটো দিশত হ'ব লাগে, মই গোটেইখিনি কথা আজি মই A to Z আপোনালোকৰ লগত আলোচনা কৰিম। তো আহক বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাব, যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকে প্ৰথমতে ভিডিঅ'টো পাই যায়। তো বন্ধুসকল, তেতিয়াহ'লে আহক আৰম্ভ কৰোঁ। আজিৰ বিষয়টো হৈছে ষ্টাডি টেবুল। আৰম্ভ কৰাৰ আগতে মই আমাৰ ষ্টাডি ৰুম কোনটো দিশত হোৱা উচিত সেই ৰুমটোৰ বিষয়ে প্ৰথমতে কৈ লওঁ। আমাৰ চবতকৈ ভাল দিশ হৈছে ষ্টাডি ৰুমৰ কাৰণে চবচে বেষ্ট আমাৰ যিটো দিশ হয় সেইটো হ'ল নৰ্থ ইষ্ট। হয় বন্ধুসকল, ঈশান কোণটো, আমাৰ ঈশান কোণটো আপুনি ষ্টাডি ৰুম ল'ব পাৰে। ছেকেণ্ড অপশ্যন হিচাপত আপুনি নৰ্থৰ ৰুমটো ল'ব পাৰে, নহ'লে ইষ্টৰ ৰুমো ল'ব পাৰে, কিন্তু চবতকৈ বেষ্ট নৰ্থ ইষ্ট। কাৰণ নৰ্থ ইষ্টত এটা পজিটিভ ভাইব্ৰেশ্যন হয় আৰু খুব এটা পবিত্ৰ কৰ্ণাৰ হয় এই কৰ্ণাৰটো। গতিকে তাত পঢ়িলে আপুনি বেছিকৈ আপুনি মানে কথাবিলাক মনত ৰাখিব পাৰিব, মনত ৰখা স্কিলটো বাঢ়ি যায়। সেইটো হ'ল আপোনাৰ ৰুমটো ক'ত হোৱা উচিত। এতিয়া আহোঁ বন্ধুসকল, আপোনাৰ টেবুলখন ক'ত লগোৱা উচিত, মানে ৰুমটোৰ কোনটো কৰ্ণাৰ লগোৱা উচিত। এইখিনিতে বহুত কনফিউজন হয় বন্ধুসকল। ধৰি ল'লোঁ আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালীখিনি যিহেতু আপোনাৰ যিটো মাষ্টাৰ বেডৰুমতে তেওঁলোকে পঢ়িব, আৰু মাষ্টাৰ বেডৰুমটোতো আমি জানো যে ক'ত হ'ব লাগে। ধৰি ল'লোঁ আপোনাৰ মাষ্টাৰ বেডৰুমটো ছাউথ ৱেষ্টত আছে। যদি ছাউথ ৱেষ্টত আপোনাৰ মাষ্টাৰ বেডৰুমটো থাকে খুবেই ভাল, সেইটো খুবেই বাস্তুসন্মত হয়। তেতিয়া আপুনি টেবুলখন ক'ত লগাব, পঢ়া টেবুলখন আপুনি বিচনাখন ছাউথৰ ৱালৰ ফালে লগাই পেলাই লগাব পাৰে, নহ'লে ৱেষ্টৰ ফালে লগাব পাৰে। তেতিয়াহ'লে আপুনি এতিয়া ষ্টাডি টেবুলখন ক'ত ৰাখিব। তো বন্ধুসকল, মই আপোনালোকক এইদৰে মুখেদি ক'লে বুজি নাপাব, গতিকে মই আপোনালোকক এটা পিকচাৰৰ সৈতে মই ক'ত হ'ব লাগে টেবুলখন তাৰ মই সঠিক দিশটো আপোনালোকক মই জনাই দিছোঁ ড্ৰয়িঙৰ সৈতে। আৰু বন্ধুসকল, মই কথা এটা ক'ব বিচাৰোঁ, আপোনালোকে বহুতৰ ভিডিঅ' চাব পাৰে, কিন্তু একদম সলসলীয়াকৈ A to Z মই ধুনীয়াকৈ ভিডিঅ'বিলাক কওঁ আৰু মানুহে জনসাধাৰণে বুজিব পৰাকৈ কওঁ। গতিকে আপুনি গোটেই ভিডিঅ' চাই আহি পেলাই মোৰ ভিডিঅ'টোতে আপোনালোকে ফুল ষ্টপ হ'ব লাগিব, এইটো মই ক'ব পাৰোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, গতিকে আপোনালোকৰ বহুত কামত আহিব বন্ধুসকল। তো আহক বন্ধুসকল, তেতিয়াহ'লে এইটো চাই লওক ড্ৰয়িংটো। তো বন্ধুসকল চাওক, এখন চাৰ্টখন মই বনাই থৈছোঁ। এইটো এটা ধৰি ল'লোঁ মই আপোনাৰ ৰুম হয়, ধৰি ল'লোঁ আপোনাৰ এটা স্কুৱেৰত আপোনাৰ এইটো ৰুম হয়। এইটো আপোনাৰ ধৰি ল'লোঁ মাষ্টাৰ বেডৰুম হয়। এইটো সাধাৰণতে কি হয়, নিজৰ সৰু ল'ৰা ছোৱালীবিলাকৰ পঢ়া টেবুলখনটো আপুনি অন্য ৰুমত নবনায়, নিজৰ মাষ্টাৰ বেডৰুমতে সৰুকৈ এখন টেবুল ৰাখি আপুনি তাতে নিজৰ সন্তানক পঢ়ুৱায়। তেনে ক্ষেত্ৰত কি কৰিব লাগে, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ছাপ'জ এইটো আপোনাৰ মাষ্টাৰ বেডৰুম, আৰু মাষ্টাৰ বেডৰুমটো ছাউথ ইষ্টত খুব ভাল হয়। এইটো হ'ল আপোনাৰ বিচনাখন, এইফালে ছাউথ হৈ গ'ল, এইফালে নৰ্থ হৈ গ'ল, এইফালে ইষ্ট, এইফালে ৱেষ্ট। তো মই ধৰি ল'লোঁ আপোনাৰ বিচনাখন কমপ্লিট ছাউথত আছে, দক্ষিণফালে আপুনি মূৰ থৈ পেলাই শুৱে। এতিয়া পঢ়াৰ কাৰণে দুটাই দিশ আছে, সেই দুটা দিশৰ ফালে সদায় মুখ কৰি পঢ়িব লাগে। প্ৰথমটো হৈছে বন্ধুসকল ইষ্ট, আমি সদায় মুখখন ইষ্টৰ ফালে মুখ কৰিব লাগে, এইটো ফালে মুখ কৰিব লাগে, নহ'লে নৰ্থৰ ফালে। এই দুটা দিশ আছে, আমি এই দুটা দিশৰ ফালে আপুনি চাই পেলাই কিতাপ পঢ়িব লাগে, ঠিক আছে। ইষ্টৰ ফালে সুবিধা নহয়, তেতিয়া আপুনি নৰ্থৰ ফালে মুখ কৰি পঢ়িলেও বহুত ভাল বেনিফিট পোৱা যায়। আমাৰ এই নৰ্মেলি ৰুমৰ ক্ষেত্ৰত কি হয়, আমি নৰ্থ ইষ্ট কৰ্ণাৰত আমি ৰুমটো থ'ব লাগে পঢ়া টেবুলৰ কাৰণে। আমাৰ ৰুমটো হৈছে কি হ'ল, নৰ্থ ইষ্টত আমাৰ ৰুমটো হ'লে ভাল, মানে ষ্টাডি ৰুমৰ কাৰণে। কিন্তু টেবুলখন আপুনি যদি নৰ্থ ইষ্টত থৈ দিয়ে সেইটো খুব বেয়া। নৰ্থ ইষ্টত আপুনি টেবুলখন লগালে কি হ'ব, ইয়াতে আপুনি যদি টেবুলখন থৈছে এনেকৈ, আপুনি যদি এইটো শেপত যদি টেবুলখন এনেকৈ থৈছে, আপুনি যদি এইফালে যদি চকীখন থৈছে, তো বেক ছাইডটো কমপ্লিট খোলা হৈ থাকে। এনেই দিশটো ঠিকেই আছে, আপুনি সেইফালে মুখ কৰি পেলাই পঢ়িছে। আপুনি সদায় পঢ়োঁতে বেক ছাইডটো কমপ্লিট এনেকুৱা বন্ধ হ'ব লাগে, মানে পিছফালে ৱাল থাকিব লাগে, নহ'লে কি হয় আপোনাৰ পঢ়াত মনটো নবহে। গতিকে বেক ছাইডটো খোলা হ'ব নালাগে, কিন্তু আগফালতোহে খোলা হ'ব লাগে। তেতিয়াহ'লে আপুনি যদি নৰ্থ ইষ্টত টেবুলখন থৈ দিয়ে, তেতিয়াহ'লে আপুনি বেক ছাইডটো খোলা হৈ যাব। সেইটো কাৰণে এটা খুব ডাঙৰ কনফিউজন হয়, মানুহতে ভাবে যে ঠিক আছে নৰ্থ ইষ্ট কৰ্ণাৰত আমি পঢ়িব লাগে, কিন্তু নৰ্থ ইষ্টৰ ৰুমটোহে হ'ব লাগে। কিন্তু আপুনি এতিয়া এই ৰুমটোত এইডোখৰত থ'লে আপোনাৰ ভুল হ'ব টেবুলখন। আটাইতকৈ ভাল দিশটো হৈছে বন্ধুসকল ৱেষ্ট ছাউথ ৱেষ্ট। এইটো হ'ল এডুকেশ্যনৰ একদম মানে ভাল, এডুকেশ্যনৰ কাৰণে খুব ভাল হয় দিশটো। আপুনি টেবুলখন এতিয়া কেনেকৈ লগাব চাওক, এনেকৈ লগাই দিব পাৰে। এইখিনিতে চকীখন লগাই দিলে, এইফালে চকীখন লগাই দিয়াৰ লগে লগে এইটো কমপ্লিট, এইটো পিছফালে ৱাল আহি গ'ল। আপুনি এই মুখীয়াকৈ পঢ়িলে, তো মানে আপোনাৰ
মানে পূবমুখীয়াকৈ বহিব পাৰিব। আৰু আপুনি সৰু সুৰাকৈ আলমিৰা এটা বনাই যদি ৱালৰ লগতে এইখিনিত আপুনি আলমিৰাটো লগাব পাৰে। ইয়াত আপুনি কিতাপ থ'ব পাৰে। কি ধুনীয়াকৈ বনি গ'ল চাওক। কিন্তু এনেদৰে যদি আপুনি টেবুলখন লগায়, কিন্তু দৰ্জাখন এইফালে নাৰাখিব। দৰ্জাখন যদি আপুনি এইফালে ৰাখি দিয়ে, ইয়াৰ পৰা পূৰা এনেকৈ এনাৰ্জিটো আহি ইয়াত ঠক্কৰ খাব। সেইটো খুব বেয়া। আপুনি তেতিয়া দৰ্জাখন এইফালে ৰাখিব লাগিব। দৰ্জাখন আপুনি এইটো চাইডে ৰাখিব লাগিব। এইটো চাইডে দৰ্জাখন ৰাখিলে মানুহ এনেদৰে সোমাই আহিব। ঠিক আছে, এইফালে আপুনি দৰ্জা ৰাখিব। তেতিয়া আপুনি এইফালে দৰ্জা নাৰাখিব, কাৰণ নহ'লে আপোনাৰ টেবুলখন দিবলৈ বেয়া হৈ যায়। গতিকে আমি কনষ্ট্ৰাকশ্যন কৰোঁতে আগতীয়াকৈ ভাবি ল'ব লাগে কোনটো কোন দিশত থ'ম। সেইকাৰণে আপুনি সদায় ঘৰ বনোৱাৰ আগত বন্ধুসকল বাস্তুশাস্ত্ৰীৰ পৰা ধুনীয়াকৈ গোটেই মানে জানকাৰীখিনি লৈহে আপুনি ঘৰটো বনাব লাগে। নহ'লে কি হয়, এবাৰ ঘৰটো বনাই দিয়াৰ পাছত এইটো ভাঙি আকৌ বেলেগ স্থানলৈ নিয়াটো বহুত টকা খৰচ হৈ যায়। তো গতিকে আপুনি ঘৰ কোনোবাই যদি ভাবি আছে কনষ্ট্ৰাকশ্যন কৰাৰ আগতে আপুনি মানে বাস্তুশাস্ত্ৰী কাষ চাপক। পিছত কাষ চাপিলে মানে কি হয়, বহুত প্ৰব্লেম হৈ যায় আপোনাৰ। গতিকে আমি টেবুলখন এইটো খুব ধুনীয়া দিশ। ঠিক আছে, এইটো এটা দিশ। আৰু এটা আপোনাৰ অপশ্যন আছে, আপুনি ইয়াত নলৈ পেলাই এনেকৈ ওলাব পাৰে, এইফালে ওলাব পাৰে। তেতিয়া আপুনি এইটো মচি দিয়ক। ঠিক আছে, তেতিয়া আপুনি ইয়াত এনেকৈ চকীখন লগাই দিয়ক, এইখন টেবুলখন, আৰু এইফালে তেতিয়া আপুনি আলমিৰাটো বনাব পাৰে সৰুকৈ কিতাপ থোৱা, বা ইয়াৰ লগত একেলগে লগাই দিব পাৰে কিতাপ থ'বলৈ। তেতিয়া এইটো উত্তৰমুখী হৈ গ'ল। এই দুটা জেগা খুব ধুনীয়া একদম মানে পঢ়া টেবুলৰ কাৰণে। এইটো কেৱল অকল সৰু ল'ৰা ছোৱালী পঢ়াৰ কাৰণে বুলি নহয়, আপুনি ডাঙৰ মানুহ পঢ়িব পাৰিব। কিন্তু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো খুব এটা ধুনীয়া দিশ পঢ়াৰ কাৰণে। ঠিক আছে, কিন্তু আপুনি টেবুলখন ভুলতো এইফালে নলগাব। এইটো চাইডে ইয়াত এইফালে যদি লগাই পঢ়ে, ইয়াত চকীখন থয়, বেক চাইডটো খালী হ'লেই ইষ্ট নৰ্থ ইষ্টটো আমি হেপিনেছ মানে এটা খুব খেলা ধূলা, তেনে ল'ৰা ছোৱালীক যদি এইটো দিশত পঢ়ায়, মানে ল'ৰা ছোৱালীবিলাকৰ মনটো কেৱল পঢ়া মানে প্ৰতি নাযায়, খেলা ধূলাৰ প্ৰতিয়ে খুব মনটো গৈ থাকিব। সেইটো নকৰিব। ঠিক আছে, আৰু আপুনি ইয়াত যিমান পাৰে সিমান এই ৰুমটোত আপুনি পানী নাৰাখিব। পানী ৰাখিলে কি হয়, বেডৰুমতো পানী ৰাখিবই নালাগে। পানীটো ষ্টেবিলিটি নহয়। মানে আপুনি পঢ়াৰ ক্ষেত্ৰত মানে বাৰে বাৰে ডিষ্টাৰ্বেঞ্চ হৈ থাকিব, মানে মনটো চঞ্চল নিচিনা হৈ থাকিব। পানী একেবাৰে নাৰাখিব। ঠিক আছে, গতিকে এই দুটা দিশ আপোনাৰ খুব ধুনীয়া মানে পঢ়া টেবুলৰ কাৰণে। আমাৰ চাউথ ইষ্টত কেতিয়াও হ'ব নালাগে। এইখিনিত যদি টেবুলখন লোৱাৰ লগে লগে চকীখন এইখিনিতে আহি যাব, চকীখন এইখিনিতে আহি যোৱাৰ লগে লগে চাউথ ইষ্টটো চুই যাব। গতিকে এডোখৰতো ল'ব নালাগে সেইটো কাৰণে। নহ'লে এনেই চাউথ ইষ্টটো ভালেই আছিলে, কিন্তু চাউথ ইষ্টটো খুব বেয়া। চাউথ ইষ্টৰ পৰা এটা মানে এগ্ৰেছিভ ভাইব্ৰেশ্যন এটা আহি থাকে, মানে আপোনাৰ মানে খুব গৰম মেজাজ এটা হ'ব, আপোনাৰ পঢ়াত মন নবহিব ইমান। চাউথ ইষ্টটো খুব বেয়া। আপুনি ইয়াতো পঢ়া টেবুল লগাব নালাগে। গতিকে আৰু আপুনি যদি ৱেষ্ট সাউথ ইষ্টটো খুব ভাল, ৱেষ্ট সাউথ ইষ্টটো খুব ভাল, আৰু লগতে আপুনি চাউথ ৱেষ্টটো ভাল। যদি এই দুটাটো জেগা নাথাকে, আপুনি লাষ্ট অপশ্যন হিচাপে ইয়াতো লগাব পাৰে টেবুলখন। ইয়াতো এনেকৈ লগাব পাৰে, এইফালে চকী আছে, ৱেষ্টটো লগাব পাৰে, কিন্তু এইফালে গুচি নাযাবগৈ, ৱেষ্টটো পাৰ হৈ নাযাব। ৱেষ্টটো পাৰ হৈ যোৱাৰ লগে লগে ইমান ভাল নহয়। আৰু নৰ্থ ৱেষ্টটো একেবাৰে বেয়া। নৰ্থ ৱেষ্টত আপুনি যদি টেবুল লগায়, পঢ়া টেবুল, ল'ৰা ছোৱালী মন নবহিবই, খুব চঞ্চল হ'ব। মানে আপোনাৰ 5 মিনিটৰ মূৰে তেওঁ মানে উঠি আহিবলৈ মন কৰিব, পঢ়াত একেবাৰে মন নবহিব। গতিকে নৰ্থ ইষ্টটো খুব বেয়া। গতিকে একদম ভাল দিশত মই আপোনাক কি ক'লোঁ, ৱেষ্ট সাউথ ইষ্ট, সাউথ ৱেষ্ট, একদম অপশ্যন নাথাকিলে ৱেষ্টত আপুনি টেবুলখন লগাব পাৰে। আৰু মুখখন সদায় পূবমুখী বা উত্তৰমুখী হ'ব লাগে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই আছিলে। পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।